এইফালে আমাৰ চববিলাক ফ্ৰেণ্ড বহি আছে একদম পুৰা কেৱল মছলা কিনাৰ কাৰণে ইমান কেইজন মানুহ আহিছোঁ মানে ৰিচেণ্টলি চাহ প্ৰেমী হৈছোঁ এখেতৰ কাৰণে ক'ত বিলাহী পকেটত বিলাহী লৈ আহিছে ভেন্দি পিঁয়াজ লৈছে অ'হ আই ৰে খাব বস্তু নাই কাৰণে ভোকতে নিমখ খাই আছে নালাগে আমি এইফালে আমাৰ দৰা দৰা কি ইউজ কৰি তুমি কেৰাহী গহি আছা किसको चाहिए सिंदूर में मांग या मांग में सिंदूर वेलकम टू माई यूट्यूब चैनल तो बहुत दिन पिछत आज लंग ब्लग बनाबले भाबी आसो माने एनेतो मिनी ब्लग बा यूट्यूब सर्च बनाई थाको तो आज भाबिलो जे लंग ब्लगो बनाई दिउ आरो एफाले आमार सबबिलाक फ्रेंड बहि आछे एकदम पुरा माने निजर कामते पुरा मुग्ध तो बाकी जिन हक आमी एटा मीटिंग करि आसिलो याते माने एटा काम हबले गय आछे आरो की काम की कथा किहर कारणे मीटिंग चलि आछे हेतु आपनालोके भिडिओ चाइ থাকিলে गम पाबो तो चाइ थाको तो गाइस आमी इतिया माने आमार इम्पर्टेन्ट मीटिंग हेक करि किने रूम जाय आसो आरो रूमर পৰা आमी आरो गधुली मार्केटলৈ যাম तो চাই থাকো तो गाइस তেতিয়া মই কলেজৰ পৰা ডাইৰেক্ট ৰুমলৈকে গৈ কিনে ফ্ৰেছ হলো আৰু কিবা খালো আৰু এতিয়া 6টা বাজি গল সন্ধিয়া আৰু এতিয়া ওলাই আহিছো মাৰ্কেট যাম আৰু মোৰ লগৰ কেইজনো আহিছে ই কিটা পুৰা আৰু মানে একজন আহিব তো তাৰ কাৰণে ৰখি আছো তো ডাইৰেক্ট আমি যাম মাৰ্কেটলৈ আৰু যেহেতু কালি কিবা প্ৰগ্ৰাম থকা বুলি কৈছিলো তো তাৰ কাৰণে আমি কিবা কিবি কিনিব লগা আছে আমি জাস্ট কেৱল মছলা কিনাৰ কাৰণে ইমান কেইজন মানুহ আহিছো মানে 4 জন নহয় 5 জন মেবি দেখা পোৱা নাই তোমালোকক হাই মাৰ্কেট যাই আছো চিকেন খাবি तो गाइज आमी जस्ट मसला किनार কাৰণে मार्केट গৈছো 5 জন মানুহে তো আমাৰ গতেকেইটা মানুহ আহি পালে আৰু এইটো আমাৰ ইয়াৰ কাৰণে ৰখি আছিলো এতিয়া আমি ডাইৰেক্ট মাৰ্কেট যাই আছো আৰু মানে কিবা কিবি কিনিম এই আমাৰ পাঠশালা দৈনিক বাজাৰ তো আমাৰ পুৰুষ মিত্ৰসকলে পুৰা একদম আগত গৈ কিনে বস্তু কিনিব আৰু আমি মহিলা মিত্ৰসকল পিছফালে কিমান লাগব না কেইটা মানুহ 2 কেজি চাই লাগিব 2 কেজি আজি বাবু নিজুকে খালি দিব যদি ফিরে জক কলাক নিকি আজি ওজেরি লাগে মুনি আই আছে এই জিরা প্যাকেট এক প্যাকেট এই জিরা প্যাকেট কোনটো এটা মিট মছলা লো জিরা তার মিট মছলা চিকেন মছলা চিকেন মছলা একটা পাক জাস্ট এইখিনি বস্তুৰ কাৰণে ইমান কেইটা মানুহ ভেৰি এম্বাৰেছিং লজ্জা লাগি আছে নেকি অলপ চলপ इस बार हम आए हैं जोला लेने के लिए এইটো এতিয়া আমি জলকীয়া লম চাও চাও নেমু কিনা মানুহ আমাৰ নেমু কিনা মানুহ চাও গাইজ আমি এতিয়া আহিছোঁ চাহ খাবৰ কাৰণে মানে মই ৰিচেণ্টলি চাহ প্ৰেমী হৈছোঁ এখেতৰ কাৰণে এই দীপ্তজিতৰ কাৰণে মই চাহ প্ৰেমী হৈছোঁ আৰু এটা মানুহ यस सीरियसली संगत का असर मेरे साथ मत रहना চাহ আহি গ'ল আমাৰ এখেতে চাহ নাখায় বাকী কেইটা খাব পেন্সিকো দেখা দি প্ৰিয়াঞ্চি মিঠাই খাই আছে আৰু আমি নিশ্চিতে বস্তু এটা আমাৰ চব বজাৰ পাতি কমপ্লিট এতিয়া আমি ঘৰে ঘৰে যাম গাইজ বাই 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 কালি লগ পাই আছোঁ কালি যাবি তোল বাই 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 The next day. গুড মৰ্ণিং এভৰিৱান তো যোৱাকালিতো আপোনালোকে প্ৰায় গমেই পালে যে আমাৰ আজিৰ প্ৰগ্ৰেমটো কি তো আজি আমি আমাৰ ছেমিষ্টাৰটো মিলি মানে খানা খোৱা মানে কথা তো সেইকাৰণে এতিয়া মই গৈ আছোঁ আমাৰ ফ্ৰেণ্ড প্ৰিয়াঞ্চিহঁতৰ ঘৰত মানে খানাটো সিহঁতৰ ঘৰতে হ'ব তো বাকীকেইটাও আহি আছে ময়ো এতিয়া যাওঁ তালৈকে তো
গাইজ মই প্ৰিয়াঞ্চিৰ ঘৰ আহি পালোঁ মানে আৰু এই ইহঁত দুটাও আহি আছে ইফালে আমাৰ কুকুৰটো হাই হেল্ল' কাই আহিছা কোনটো ক'ত বিলাহী পকেটত বিলাহী লৈ আহিছে গাই मालामाल व्यक्ति ओहो ओहो कितना पैसा है आपके पास ज्यादा नहीं 1000 ओहो दीप्तर बेस्ट फ्रेंड अयो এতিয়া আমাৰ আঞ্জা কাটা পৰ্ব ষ্টাৰ্ট হ'ব আমাৰ লিটিল গাৰ্ডেনত প্ৰিয়াঞ্চিৰ ধুনীয়া ধুনীয়া গাৰ্ডেন আমাৰ নদীৰ পাৰ নাই সেইকাৰণে পুখুৰীৰ পাৰ আপোনাৰ আঞ্জা বয়স কেইটা আমাৰ মাৰ্কেট যাই আছে তো আমাৰ এতিয়া গাৰ্লছ পাৰ্টি চলব এতিয়া মানে আঞ্জা কাটি আছে প্ৰিয়ংকা কান্দছে চাও কান্দি আছে বৃন্দি পিয়াজ লৈছে চবে আজি টিফিনত পিয়াজ লৈ আহি আছে ওহো আৰু এইফালে আমাৰ পুৰা কৃষ্টিহঁতে কাম কৰি আছে দৰ্শক এইকেইটা Oh my god. No words. আমি দৰ্শককেইটা বিশ্ৰাম হৈছে আহিছে ইহঁতকেইটা মাৰ্কেট গৈ কিনে আহিল আমাৰ কাৰণে বস্তু আনিছে খাব ল'ব মানে স্নেক কি হৈ আছে এইকেইটা চালাড বনাব কোনে বনাই হা আমার ब्लॉगर भैया की हल्ला करे क्या दुनिया में क्या है खाने के लिए आए हैं क्या कल की কৰি আছে ও আজি বয়সে বনাবো ওয়াও হাজবেন্ড মেটেরিয়াল গাইস এইকেইটা थैंक्स फॉर कॉम्प्लीमेंट জুই জ্বলাব জানা এই তো ওহো আই আই রে এতিয়া আমাৰ পুৰা মানে জুই ধৰাৰ তৈয়াৰী চলি আছে ইয়াক কলপাত চলপাত লৈ একেবাৰে জোৰ লগা কে ताली लागो हां बास को बेंगली बाहे না না গরু ফাইনালি আমাৰ বয়স পাৰ্টি জুই জ্বলাই দিলে বয়স পাৰ্টি মই দে সৰি এইজনী ছোৱালী ও মাই গড ই একেবাৰে লাইটাৰ লৈ আহিছে ওয়াও পাইছি পার্সোনাল মানে लेडी वाला फुक बारे ना বুলে কৈছি আই ৰিপ্লাই দিয়া নাই অ বুলে কৈছে দেখোন অ বুলে কৈছে গাইজ আমি এতিয়া মানে আমাৰ স্নেক্স বনাই আছো চটনা কি বুলি কয় চটনা 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 মত খাবি হৈ যায় एक बोतल ले की उसको रियल वाला एकदम ইয়াতে মেইন বস্তু যাব জ্বলা আৰু পিঁয়াজ জ্বলা অলপমান বেছি হ'ল নেকি নালাগে অলপ বেছি হ'লে ভাল লাগব তো এগলা থলেও কথা নাই ভাই এই দি দিয়ে কথা নাই তেল থোৰা চা আহিম দে এসোপা তেল দিব গাইজ আমাৰ স্নেক্স ৰেডি পুৰা গোটেইকেইটাই খাব বৈছে এতিয়া পালকি আৰু ৰংমনা আমাৰ ৰান্ধা ষ্টাৰ্ট হৈ গ'ল ইফালে কি বনি আছে ইফালে ব্ৰইলাৰ চিকেন গাইজ খাব বস্তু নাই কাৰণে ভোকতে কি নিমখ খাই আছে অ' মাই গড ৱাহ ৱাহ ওহো আৰু এটা পুৰা কি চৰপট উই আৰ জাষ্ট চিলিং গাইজ বাকী কৰ্মীসকলেতো কাম কৰিয়ে আছে আমি আৰু নালাগে আমি গাইজ আমাৰ ইয়াতে কি বনি আছে পৰ্ক বনি আছে ওহো আৰু ইফালে আমাৰ অলৰেডি বনোৱা হৈ গ'ল চিকেন ইয়ে पूरा ही इसी पूरा एकदम पूरा माने कमाले আমাৰ सबसे स्टाइलिश মানুহ আজি মানে এৱার্ড গোজ টু দীপ্তজিৎ এম মানৱ একদম বাপৰে ড্ৰেছটো মানে কি ভাল লাগছে না ইয়েস আৰু ইফালে আমাৰ আছে সালাড দৰ মানে মাষ্টাৰ চেফ হ'ব দিয়া ওয়াও হ্যাঁ ইফালে
টাইম নোহোৱা হ'লেও তোহোন খোৱা লওঁতে ধৰলি হা সেয়ে হ'ব কিবা হেন ভিডিঅ' বনাইছে আজি মানে এই লয় খানা ৰাখ মাইকৰ পাছ অঁ আমাৰো আছে ভাগত চাহ এক কাপ লৈ লওঁ চাহ গাইছ ইমান গৰমত বাট আপোনালোকেতো জানে মই ৰিচেণ্টলি চাই লাভাৰ হৈছোঁ আমাৰ দীপ্তজিতৰ কাৰণে দেখছ না আমি যাওঁতে কিবা ৰিভেঞ্চ ল'বা খুজিছে বাট চাহত মিঠা হৈছে বহুত মই মিঠা কমকৈ খাওঁ মানে ময়ো কমকৈ খাওঁ বেয়া বৰ লাগি আছে না So boring. ভোক লাগছে বহুত একদম খাব পৰা নাই ভাজা মাংস নেলা খাব পানী ঢালি দিছি কিবা চালাডৰ গোন্ধ পাইছো বহুত টেষ্টি যেন কেনেকুৱা গোন্ধ মোৰ নাকৰ পৰা তুমি বাচি যাব নোৱাৰা অঁ আমাৰ মৰমৰ বৌজনী অঁ और मैं हूँ शबनम और मेरा शबनम का आशिक कोई भी नहीं है यहाँ पर মোৰ ৰমেশ বাবত আছে ইউনিয়ন বডিতে আছে চাগে সোমাই অঁ আজি শনিবাৰ অঁ ঘৰত আছে চাগে শুই আছে অঁ ঘৰতে আছে ৰুমত আছে बनाओ दे प्रेमोदा ये लोग डांस कर रहे थे अभी ओ ধৃতিৰা যে lonely feel কৰি আছে মেবি গাৰ্লফ্ৰেণ্ডক মিছ কৰি আছে সেইখিনি গছ গালক মানে হাত কৰি আছে লাজ লাগিছে না মোক গোটেই বাচ্চা কান্দি हो रहा है ओए दीक्षित পেলালে আজি ও মাই গড সৰি আরে এটা কি ভূত নেকি চাও কোন ইটো হৈছে না হাঁহি উঠা নাই তো গাইজ এতিয়া আমাৰ খানা চানা চব ৰেডি হৈ গৈছে ইফালে পুৰা ৰেডি আৰু ইফালে মানুহ বহিছে আৰু আমি ডেস্কৰ ওপৰত বহিছো এনেকে পিলাই আছে সালাড দা প্ৰফেচনেল এই খাওয়া আৰম্ভ হলে অলপ অলপে হৈছে কিবা চবতে सलाद थोड़ा थोड़ा ही चलता है তো গাইজ আমাৰ খানা আহি পালে আৰু এতিয়া খানাটো খাই লওঁ ভালকে তাৰপিছত খানাটো খাই কিনে আপোনালোকক লগ পাইছোঁ ৰিভিউ কেনেকুৱা সেইটো সুধিছো সেই গাইজ ইফালে খাই আছে পুৰা চিকেনটো ভাল হৈছে বোলে থেংক ইউ বেছ দে আৰ এইবিলাক চবে খাই আছে বিস্মিতা খানা কেনেকুৱা আমাৰ খোৱা লোৱা শেষ আৰু আমাৰ মেকুৰীজনীকো মানে খানা দিয়া হৈছে তো মেকুৰীজনীও খাই আছে মানে আৰু এতিয়া ইহঁতে খাব আমাৰ খোৱা লোৱা শেষ এতিয়া ইহঁতে খাব বহিছে লাষ্ট পাৰ্টি মানে ছেকেণ্ড পাৰ্টি কেনেকা মজা খা খা এইফালে আমাৰ দৰা ধৰা মানে এখেত আপুনি কোন হয় মই কইনাৰ ফালৰ কইনা ধৰা কইনা ফালৰ পৰা এয়া দৰা ধৰি আছে পুৰা একো অসুবিধাটো হোৱা নাই বিনা ভাং খাই মানে বিনা নিচা কৰাৰ ওপৰত হা চেষ্টা নাচা মানে ভাং নোখোৱাকে কি হয় জানে না দবৰৰ খাবা আহিছে দৰা ঘৰৰ কইনা ঘৰৰ আৰু এইফালে এতিয়া ৰংমনা আহি গ'ল এখেত অকল কইনা ঘৰৰ এতিয়া ৰংমনা কইনা ঘৰকো মানে অলপ গুৰুত্ব দিব আৰু স্পেচিয়েল ট্ৰিটমেণ্ট হাত লৈছে লৈ আহিছে হামকো ভি দো আমাৰ মানে দৰা ঘৰৰ পাৰ্টিৰ পিছত এয়া পাণ তামোলৰ যোগান ধৰিছে চৰি চকলেট এজ এ পাণ তামোল ভিনদেউৰ ঘৰৰ কোনোবাই দিলে আৰু কোনে দিলে ভিন্দ যি নহওক গাইজ আমি মানে অলপ এনেই ধেমালি কৰি আছিলো সিহঁতৰ লগত ডোন্ট টেক ইট চিৰিয়াছলি মানে এনেকে ফাল্টু নকৰিলে আৰু কি হ'ব ফ্ৰেণ্ডৰ লগত অলপতো ফাল্টু চলি যায় সেইকাৰণে আমি অলপ ফাল্টু কৰি আছো বাৰু আমাৰ কৰ্মী বাইদেউ কি ইউজ কৰি তুমি কেৰাহী ঘঁহি আছা মাংসৰ হাৰা ইহঁত দুটাতো একদম মানে আৰু দুপৰীয়া শুই আৰু এই সেই দুটা বৈদ্য হাঁহি উঠা দেখা হৈছিল সেয়ে কেৰাহী ধুই আছিল আমাৰ বেচেৰা हाथ में मेहंदी लग गई तो कलाकारी किसी को पहना दो ये किसको चाहिए सिंदूर में मांग या मांग में सिंदूर খানা কেনেকুৱা খানা একদম ধুনীয়া হৈছিল তুমি কোৱা কেনেকুৱা হৈছিল খানা একদম লালান টাপ থা লালান ওয়াও পুৰা খানা ভালে হৈছে আমাৰ ऐसा खाना नहीं हुआ প্ৰিয়ংকাহঁতে বনাইছে মানে ভালে বনাইছে আৰু খানা কেনেকুৱা হৈছে গুড
নালাগে অ হোলিৰ কাৰণে হোলিত একবাৰ দিছিলোঁ এটা চলিক তই 5 সং গাইজ এতিয়া আমি অলপ খাই লৈ কিনে ফুৰিব ওলাই আহিছোঁ চবকেইটা আৰু ইহঁত দুটাকতো নকওঁ নিজৰ দুনিয়াতে মগ্ন আমি বাৰু অলপ এতিয়া ফুৰিম তাৰপিছত গাইজ আমি এতিয়া খাই লৈ ফুৰিব আহিছোঁ আমাৰ ভ্লগাৰ দাদাৰ লগত আৰু পিছফালে আমাৰ এইকেইটা আহি আছে গাইজ আমি ইয়াতে ভয় খাই আছো মানে ৰাস্তাটো বহুত ভয়ানক তো আমাৰ ফুটৰ কথা চলি আছে মোবাইলটোত ভিডিঅ'টো বঢ়িয়া লাগছে আমি গাইজ ফুৰা চুৰা কমপ্লিট এতিয়া আমি যাই আছো মানে আমাৰ প্ৰিয়াংশীহঁতৰ ঘৰলৈকে ৱাপছ যাব ৰেডি নেকি গীতা গাইজ আমাৰ আজিৰ খানা খতম মানে গোটেইকেইটাই অৱস্থা বেয়া কিন্তু আমি একো কৰা নাই চৰি ইহঁতকেইটা কৰিছে মানে আমি খাই কেনে আমাৰ অৱস্থা বেয়া মানে ভাগৰ লাগি আছে তো আজি এইখিনিয়ে আছিল মানে ব্লগত আমাৰ প্লেন মিটিং ইমান যে চলি আছিল তো গাইজ আমাৰ এই ৰাতিপুৱাৰ পৰা এতিয়াহে আমাৰ খানা পিনা চেছ মানে খানা পিনা কেতিয়াবাই চেছ দুপৰীয়াই চেছ কিন্তু আমি মানে আড্ডা মাৰি আছিলোঁ আমাৰ লগৰ কেইজনতো দুপৰীয়া যাই ঘৰ চৰ পাই কিজানি শুয়ে আছে আৰু আমি কেইজন আড্ডা দি আছিলোঁ এতিয়াহে মানে যাম ৰুমত গাইজ আমাৰ মানে ইমান খানা চানা খাই শান্তি নহ'ল এতিয়া আমি চাহ খাবলৈ গৈ আছোঁ আৰু মোৰ লগত এই দীপ্তজিত আছে মানে বাকী চব ঘৰে ঘৰে গ'ল আমাৰ মানে চাই প্ৰেমীকেইটাৰ মানে দিমাগত চাহ নাখালে নচলে এতিয়া সেইকাৰণে আমি এতিয়া চাহ খাব গৈ আছোঁ এইখনত আহিছোঁ চাই গৰমত চাহ খাবৰ বাবে একদম পুৰা গৰমা গৰম মছলা চাই তো গাইজ আজিলৈ এইখিনিয়ে আছিল আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাৰু আজিলৈ আহিছোঁ বাই বাই